গাইছ ৰাতিপুৱা ৰাতিপুৱা মানে অংক মামাকৰ ঘৰলৈ আহিলোঁ। এজন গগৈ ৰৈ আছে। গৈ যাম আৰু এপাহ সোনকালে আহিলোঁ মানে যাম আৰু লগত পথাৰ চাবলৈ আহিলোঁ। পথাৰ মানে এই ফুৰাবলৈ আনিছোঁ গাইছ, ফুৰাবলৈ আনিলে চব ফুৰাবলৈ। ভিউ চাওক গাইছ, ভিউ গাইছ সেইফালে আহিছোঁ। ত' ইয়াৰ পৰা অকণমান ইয়াতে যাম আৰু গৈ পিনি আমাৰ ৰাতিকৈ ভাওনা আছে। ভাওনা দৃশ্য দেখাওঁ আপোনালোকক। গগৈ পোৱালি বন্ধু গাইছ, গগৈ হেৰি গাঁও ফুৰাবলৈ আনিছে মানে আকৌ গৈ আছোঁ খোজকাঢ়ি ৰাস্তা ফুৰালে দেই গাইছ, ফুৰালে গোটেইখন ফুৰালে। চব সেউজীয়া গাইছ, চব সেউজীয়া। এতিয়া মামাৰ ঘৰলৈ এতিয়া যাম। তই মামাৰ ঘৰৰ পৰা ডাইৰেক্ট ঘৰলৈ যাম। মামাৰ ঘৰৰ পৰা গ'লে গাইছ আকৌ আইতা গগৈটো ঘৰৰ পৰা ওলাই আহিলোঁ। গগৈ মামাৰ ঘৰৰ মানে গগৈ তাৰ ঘৰলৈ গৈ থাকোঁ দেই গাইছ। গগৈ মামাৰ ঘৰৰ পৰা ওলাই আহিলোঁ দেই। এতিয়া ডাইৰেক্ট ঘৰলৈ যাম। এতিয়া ঘৰ পাবলৈ অকণমান আছে আৰু ঘৰত গৈ পিনি এতিয়া অকণ ৰেষ্ট ল'মগৈ। তাৰপিছত একদম ৰাতি ওলাই আহিম ভাওনা চাবলৈ। 3 hours later. তো গাইজ গোটেইকেইটা ভাওনা চাবলৈ ওলাই আহিলোঁ। ভাওনা জেগা পালোহি গাইজ। ভাওনা আৰম্ভ হৈ গ'ল গাইজ। নিৰন্তৰে হৰি বোল হৰি বোল। তো গাইজ মই কেইটামান দৃশ্য দেখুৱাই দিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো গাইজ এখন ভাওনাৰ মানে মোৰ এইটো দৃশ্য বহুত প্ৰিয়। এই দৃশ্যটো কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন।
দৰে বিবস্ত্ৰ দেশেৰে কোনোৰি নহা নাই ভকত বৈষ্ণৱ বালকৰ খেলাঘৰ নুহেংটো বিষ্ণুৰ নিবাস এতিয়াও সন্মানেৰে জনাব বালকক অতি শীঘ্ৰে এই তো গাইজ ভাওনাৰ গোটেইকেইটা দৃশ্য ভৰাই দিয়ে যিকেইটা ভৰাই দিছে আপোনালোকে সেইকেইটা চাবলৈ মই ভিডিঅ'টো গাইজ তাৰপিছত ডাইৰেক্ট আমি যুদ্ধখন দি দিছোঁ গাইজ
এতিয়া ঘৰলৈ গৈ আছোঁ ডাইৰেক্ট ৰাতি বাৰ্থডেৰ কাৰণে গোটেই পিচ চাইড গেলাই পঠিয়ালে সিহঁতি গাইছ মানে বোকা চোকা মাৰি পানি ভাওনাৰ পৰা আহি থাকোঁতে এতিয়া ঘৰলৈ গৈ আছোঁ আকৌ ভিডিঅ' ব্লগ বনাই আছোঁ মানে বাৰ্থডে ব্লগ সেইটোতো স্পেচিয়েল ন তাৰপিছত ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব ভাওনা কিছুমান ভিডিঅ' ভৰাই দিছোঁ প্ৰৱেশো ভৰাই দিছোঁ যুদ্ধ ভৰাই দিছোঁ চাব সকলো